থাকো দিয়া কিছুদিন একেলগে অপৰূপা। নামটো পাহৰিলে। অপৰূপা নহয়, ডক্টৰ অপৰূপা চৌধুৰী। এইখন ঘৰৰ গৃহিণী, বোৱাৰী আৰু মালিকনী। মৰি যাম, কিন্তু এই চিনাকিকেইটা হেৰুৱাই মই মোৰ অস্তিত্বক হেৰুৱাব নোৱাৰো। ডক্টৰ পল্লৱ লোচন হাজৰিকা। আৰু তুমি কেনেকৈ ভাবিলা আজি লগত কোনো নাই কাৰণে মোক লগ লগা হৈছে? কিয় লগ লাগে মোক? এটা নিৰ্জন দ্বীপত অকলশৰে থাকি নিজৰ মতে হেঁপাহ পলুৱাই কথা পতাৰ সুবিধা মোৰ দৰে কেইজনী মহিলাই পাইছে। এবাৰ মই সুধি আহিবা গৈছো। এনেকে থাকি মই অত্যন্ত সুখী। কোনো অৱসৰপ্ৰাপ্ত প্ৰাক্তন প্ৰেমিকক গোটাই লৈ তেওঁক লাখ কোটি সজাই তেওঁৰ ওপৰত ভৰসা দি চলিব লগা অৱস্থা মোৰ এতিয়াও হোৱা নাই। ডক্টৰ পল্লৱ লোচন হাজৰিকা। কাৰণ পুতৰ পাত্ৰ নোহোৱাকৈ জীয়াই থকাৰ অধৈৰ্য সাহস এতিয়াও মোৰ মাজত আছে। যদি বিশ্বাস হোৱা নাই, এনেকৈ মাজে মাজে দেখিবা তোমাৰ মানৱ কন্যাই তেতিয়াও ডক্টৰ অপৰূপা চৌধুৰী হৈ তোমাৰ সন্মুখত জিলিকি আছে। যাক দয়া কৰা, পুতৰ পৰা সাহস আজিলৈকে কোনো কৰা নাই। তেনে সাহসতাৰ প্ৰদৰ্শন মই তোমাৰ পৰাও কামনা নকৰোঁ পল্লৱ। মই তোমাৰ ওচৰতো হাৰিব। অভিনয় কৰিছা নহয়? এই যদি ভাবিছা কৰিছো। এটা অহংকাৰী কেতিয়াও সেও নবনায়, কেতিয়াও হাৰ নবনায়। চকু পানীত ধৰি ৰাখি সদায় সুখী হৈ থাকিব খোজা এটা বলিষ্ঠ চৰিত্ৰত বৰ উন্নত মানৰ অভিনয় কৰিবলৈ মই চেষ্টা কৰিছো। যদি বেয়া পাইছা গালি পাৰিবা, যদি পচন্দ কৰিছা এবাৰ হ'লেও হাত চাপৰি মাৰি কবা সঁচাই অপৰূপা, সঁচাই তুমি পাকৈত অভিনয় অপৰূপা। যদি পাকৈত অভিনয় স্বীকাৰ কৰিছো অপৰূপা।